কেতিয়াবা কিছুমান সৰু সৰু বুলি ভবা কথা আৰু কৰ্মই মনটো আমাৰ ভৰাই তোলে। মনটো এনেদৰে ভৰি পৰে যে আপুনি আৰু মই হাজাৰ হাজাৰ টকা খৰচ কৰি বা দামী দামী উপহাৰ লৈও মনটো আমি ভৰাই তুলিব নোৱাৰোঁ। বিদ্যালয়ৰ খেলপথাৰত আজি হঠাৎ এটা হুলস্থুলীয়া পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলে জুম বান্ধি ধৰিছে। মনটো উৎসুকতাৰে ভৰি পৰিল। ওচৰত গৈ দেখিলোঁ অকণমানি হাত দুখনত অকণমানি এটা চৰাই পোৱালি। সিহঁতৰ পৰা জানিব পাৰিলোঁ আজি অলপ দিনৰ আগত সিহঁতে পোৱালিটোক উদ্ধাৰ কৰিছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই গম নোপোৱাকৈ গালি পৰাৰ ভয়ত সিহঁতে পোৱালিটোক যত্ন লৈছে। কেতিয়াবা মধ্যাহ্ন ভোজনৰ ভাত আনি পোৱালিটোক খুৱাইছে, কোনোৱে আকৌ গছৰ গুটি আনি খুৱাইছে। ঠিক সেইদৰে আজিও সিহঁতে পোৱালিটোক গছৰ গুটি খুৱাবলৈ যত্ন কৰি চিঞৰ বাখৰ কৰি আছিল। ভাল লাগিলে সিহঁতৰ সেই প্ৰকৃতিৰ প্ৰেম দেখি। পোৱালিটোৰ বাবে এখন নতুন পৃথিৱী, নতুন এক সম্বন্ধ। তাতোতকৈ ভাল লগা কথাটো কি জানে? সিহঁতে বোলে পোৱালিটোৰ জন্মদিন পাতিব। মনটো আৰু ভাল লাগি গ'ল। চৰাই পোৱালি এটাৰ জন্মদিন কোনোবাখিনিত আৱেগিক হৈ পৰিলোঁ। আৰু আপোনালোকক সিহঁতে কেনেদৰে চৰাই পোৱালিটোৰ জন্মদিন পাতে সেয়া দেখুৱাবলৈ যত্ন কৰিম। চাওকচোন, ইমান কোমলীয়া মন সিহঁতৰ। অকণমানি মনটো আৰু অকণমানি চকুজুৰি সিপাৰত আছে সিহঁতৰ কিমান অজস্ৰ সপোন। সিহঁতে কি ভাবিছে জানে? পোৱালিটো এদিন ডাঙৰ হ'ব, দুপাখি গজিব, উৰিব, সিহঁতৰ লগত কথা পাতিব, সৌ আকাশলৈ যাব, আকাশৰ বতৰা আনি সিহঁতক দিব, পৃথিৱীৰ বতৰা আনি সিহঁতক দিব। সিহঁতৰ সেই সপোন দেখি ল'ৰালিতে শুনা সেই গীতটিলৈ মনত পৰি গ'ল। আকাশৰে বতৰা আমাকো দিবি, যা 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 পৃথিৱীৰলৈ।